Hello everyone, Ansari Sir ATP channel সকলকে স্বাগতম জনাইছো। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অনলাইন পৰ্টেল আজি দিনৰ 11 বজাত এক্টিভেট হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে জি পোষ্ট ওলাইছে। টোটাল 26441 টা পোষ্ট। ইয়াৰ অনলাইন এপ্লিকেশন লিংক 1 আজি দিনৰ 11 বজাত এক্টিভেট হ'ব আৰু লিংক 2 দিনৰ 11 বজাতে এক্টিভেট হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে। Starting date আছে 11 April 2022 কিমানখিনি নম্বৰৰ ভিতৰত কমন টেষ্ট হ'ব ইয়াৰ বিষয়ে মই ডিটেইলছত জনাম। বেচেলাৰ ডিগ্ৰী লেভেল বেচেলাৰ ভাগ আছে, ভাগ হিচাপে পৰীক্ষাবিলাক কন্ডাক্ট কৰা হ'ব। বেচেলাৰ ডিগ্ৰী যাৰ সায়েন্সত আছে আৰু যদি কাৰোবাৰ বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছে তেতিয়া হলে কিমানৰ ভিতৰত পৰীক্ষা হ'ব আৰু কেনেকুৱা হ'ব এই বিষয়ে জনাবলৈ লৈছো। ম্যাক্সিমাম মার্কস ডিগ্ৰীৰ কাৰণে হল 175 মার্কস। টাইম দিয়া আছে 180 মিনিট অৰ্থাৎ 3 ঘণ্টা সময়ৰ ভিতৰত পৰীক্ষাটো হ'ব। পৰীক্ষাৰ ডেটটো এতিয়ালৈকে ডিক্লেয়াৰ কৰা হোৱা নাই আৰু সেন্টাৰটো ডিক্লেয়াৰ কৰা হোৱা নাই। স্টেজ 2 স্কিল টেষ্ট প্ৰথমতে ৰিটেন টেষ্টত যি সকলে কোৱালিফাই হ'ব স্কিল টেষ্টৰ কাৰণে মাতিব। টাইপ অফ এক্সাম কম্পিউটাৰ টেষ্ট অৰ আদাৰ টেষ্ট অৰ ইন্টাৰভিউ হয়তো ইন্টাৰভিউ হ'ব। ইয়াৰ মাৰ্ক থাকিব টোটাল 25 অৰ্থাৎ ডিগ্ৰী লেভেল ক্যান্ডিডেটৰ কাৰণে 200 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব। ক্লাস 12 লেভেল যি সকলৰ আছে সেই সকলৰ পৰীক্ষাবিলাক এনেকুৱা হ'ব। সায়েন্সৰ কাৰণে বেলেগ, যাৰ কম্পিউটাৰ আছে তাৰ বেলেগ আৰু যি সকলে আৰ্টছত হায়াৰ সেকেন্ডাৰী পাস কৰিছে হিহঁতৰ পৰীক্ষাটো বেলেগকৈ কন্ডাক্ট কৰা হ'ব। আৰু ইয়াৰ মুঠ নম্বৰ থাকিব 150 নম্বৰ আৰু সময় থাকিব 150 মিনিট। 150 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব আৰু 150 মিনিট সময় দিয়া হ'ব। পৰীক্ষাৰ ডেটটো এতিয়ালৈকে দিয়া হোৱা নাই আৰু সেন্টাৰবোৰো দিয়া হোৱা নাই। স্কিল টেষ্ট স্টেজ 2 স্কিল টেষ্ট হ'ব 25 মার্কসৰ ভিতৰত। যি সকলৰ কম্পিউটাৰ আছিল 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট তেতিয়া হলে কম্পিউটাৰ টেষ্ট হ'ব, ইন্টাৰভিউ হ'ব পাৰে। আৰু 10th লেভেল যি সকলৰ মেট্ৰিক পাস যেটো পোষ্ট আছে তাৰ কাৰণে হাই স্কুল লিভিং সাৰ্টিফিকেট অৰ্থাৎ মেট্ৰিক পাস নাইবা ইকুইভ্যালেন্টৰ কাৰণে পৰীক্ষাটো বেলেগ ধৰণৰ হ'ব আৰু যি সকলৰ ড্ৰাইভিং টেষ্ট আছে হিহঁতৰ বেলেগ হ'ব। ইয়াৰ মুঠ নম্বৰ হল 150 আৰু সময় থাকিব 150 মিনিট অৰ্থাৎ 2 ঘণ্টা আৰু আধা ঘণ্টা থাকিব, 2.5 ঘণ্টা থাকিব। ডেট অফ এক্সাম এটো ডিক্লেয়াৰ হোৱা নাই আৰু সেন্টাৰ এটো ডিক্লেয়াৰ হোৱা নাই। সেবাই কন্ডাক্ট কৰিব এই এক্সামটো। ইয়াৰ স্কিল টেষ্ট আছে কম্পিউটাৰ টেষ্ট অৰ আদাৰ টেষ্ট অৰ ইন্টাৰভিউ 25 মার্কসৰ ভিতৰতে হ'ব। এতিয়ালৈকে সিলেবাস যদিও দিয়া হোৱা নাই আৰু পৰীক্ষাৰ ডেটটো এতিয়াও ডিক্লেয়াৰ হোৱা নাই। থ্যাংক ইউ ফৰ ওয়াচিং।